কেতিয়া আছে নাচাগে আৰু কেতিয়া আছে এ বেছি নাই ৰ দুটামান আছে আৰু বাপা ও মাইকি আৰু উজে গৈছে তেতিয়াৰ পৰা এন্দৰ ইণ্টাৰভিউ লৈ আৰু কি যি মানুহগিলা আহে কিবা ৰতনৰ কথা ক'বাত কিবা ৰতনীৰ কথা কয় কেনে ধৰণৰ দুন ইণ্টাৰভিউ দিবা আহে মৰো ফিবা আৰু কালা বেঙা হ'ব লাগছো কিবা তাকেতো এইবাৰ বা কি আহে আৰু নকপি দে কি নাম আছে নো এইবাৰ কি নাম আছে এগলা বাই উমেশ ভট্ট কিবা উমেশ ভট্ট উমেশ ভট্ট আছে দুন দিলীপ চৌধুৰী আছে এইগলা খোৰ কি আহে সিহঁতক বোলে চৰকাৰী চাকৰি লাগে কথা অৰ কটিত ল দিবা নাজানে এটা ও বাপা ঐ তাকেতো এই তেতিয়াহ'লে 1 নম্বৰ তোক মাতিব লাগিল আৰু মাতো ৰ উমেশ ভট্ট আছা তাক মাত তাক মাত হয় উমেশ ভট্ট আছা নাই আই আছো এই টিকটকৰ নিচিনা মাত দে হোৱা কিবা আৰু হ'ব এতিয়া টিকটক কৰা নাই মচন তাৰ এইগলা কি মাত দে এইগলা টিকটক কৰিব পাৰা না আমি ইয়াতে ইণ্টাৰভিউ লৈ আছো তেতিয়াৰ পৰা লৈ গতাই এইগলা উজিয়ে গৈছো চব তোৰতো আৰু এটা আছে তাড়াতাড়ি লৈ আমি যাওঁ এতিয়া আমাৰো ডিউটি টাইম আছে তো কি কৰক নামটো উমেশ ভট্ট আছিল নামটো উমেশ ভট্ট চিন দিছোন আমি এতিয়া চাকি চাতে আমি ৰাউণ্ড আছে না আমাৰ মই মচন দেখা পাই হাঁহি উঠছে তাকেতো এইগলা ৰাউণ্ড গিলা চাই থাকে না বাপা দেচোন তোৰ নামটো ক স্বৰ্গীয় উমেশ ভট্ট তো স্বৰ্গীয় বুলি নকয় চিৰি বুলি কয় পাইছিলো যা আৰু তই কি পঢ়া মই 8 পাছ 8 পাছ কৰি তোক চৰকাৰী চাকৰি লাগে আজিকালি দি আছে বোলে কিবা কিবি সেইকাৰণে মই আছো অলপ বাহিৰাকে দিবি অলপ কিবা পাৰি সেইটো দিম মই দেচোন দে লেখচোন আমি লং দেচোন কি 8 পাছ কৰিছি আৰু তই এইগিলা কেনেকৈ থাকা পিতদৰে মচন চচন লৈ মাজে মাজে মানে মই টিকটকটো কৰো সেইকাৰণে তাতে ভাবছো কেনেকৈ থাকা টিকটক নহয় এইগিলা আমি ইণ্টাৰভিউ লৈছো চৰকাৰী চাকৰি গম পাইছা না মই কৈছিলো এনে ছাৰ কোনোবা পাগলা আহিব ৰ'ব আপোনালোকে ইয়াতে কিয় আনিছে এই মোৰ কামৰ কিবা ধুনীয়া কাউ দুইগিলাখান তই বুজি নাপা এইগিলা প্ৰাকৃতিৰ কথা ছাৰ প্ৰাকৃতি নহয় নেকি হয় কেনে কৰে প্ৰাকৃতিক পৰিৱেশৰ মাজত আছো তেতিয়া মনটোও ভাল লাগে গম পাইছা না তোৰো এতিয়া ইণ্টাৰভিউ ভাল লাগে তেতিয়াহ'লে তোক মই প্ৰশ্নকেইটা সুধো আৰু প্ৰশ্নকেইটা সুধি তোক আৰু তই পৃথিৱীৰ কাষত থাকা না মাজত থাকা চিগৰ খা নাই আজি চিগৰ খালে মই কমাই পাৰিলো এতিয়া কি চিগৰ টিগৰ কথা টিকটক কৰা না আমি ডাইৰেক্ট চৰকাৰী চাকৰি প্ৰশ্ন সুধি আছো আৰু কিবা কওকচোন পৃথিৱীৰ কাষত থাকা না মাজত থাকা মই যাই পোৱা নাই পৃথিৱীখনক গেলি মই ক'লো ক'ত থাকো তই পৃথিৱীৰ কাষত যাই পোৱা নাই কিজানি মই সেই কণাত থকা পাওঁ কণাত তেৰাকে পৃথিৱীৰ কণাত আছা তই কণাত পাৰব দে পাৰব চিনটো দি তই ক'ত গৈছি দে চিনটো দি আৰু কিবা আছে সূৰ্যটো যি দিনত জ্বলে ৰাতি কিয় নজনেনো পাহাৰটো ৰাতি লাইন নাথাকে দিনত লাইনটো দেই চৰকাৰে বিজেপি চৰকাৰে ৰাতি বন্ধ কৰি দে আৰু সেইকাৰণে দিনত দেই ই বহুত জানে আৰু মংগল হ'ব বাপাৰ চিন দিয়ে হৈছে গিলাচি আৰু এটা আছে এইবাৰ 3 নম্বৰ কুৱেশ্যন জন্ম ক'ত হৈছিল তোৰ হওঁতে মই বিচনাতে হৈছো এইগিলা কি লেতেৰা কথাগিলা কৈ থাকা ভালকে ক মই বিচনাতে হৈছো মোক কণা কোনবা হৈছো কোনদান ডিষ্ট্ৰিক্টত হৈছে তাকে কৈছো ডিষ্ট্ৰিক্ট নহয় নেকি ছাৰ ডিষ্ট্ৰিক্ট সাউথ আফ্ৰিকা বাপা সাউথ আফ্ৰিকা চলি ইমান থগা মই চাকৰি পাম না নাপাম এতিয়া তো আৰু এটা থাকিল নহয় তোৰ কুৱেশ্যন 4 নম্বৰ ইয়াৰে পিছত হ'ব তোৰ আৰু তোৰ এইবাৰ 4 নম্বৰ কুৱেশ্যনটো সুধিলো ৰ মই লাষ্ট তই বাপা পইচা কিমান দিবিনো পইচাটো দিয়া লাগে কিন্তু মোক কামটো কওকচোন কি বেয়া কামটো আমাৰ এই মানে হেল্থত এই মানে বুঢ়া চুঢ়া আহি থাকে না মেডিকেলত বেমাৰী বুঢ়া চুঢ়া তাৰে মানে কাপোৰ চাপোৰ ধুবা লাগে সেইগিলা কাম কৰে নেকি পইচা কিমান দিব দৰমহা বেয়া নহয় 10,000 মান পাবি 10-12 মান তেতিয়াহ'লে পাৰি নেকি কৰিবি নাকি কৰিম বাকী পইচাটো কিমান দিব লাগিব বা পইচাটো আমাক মোটামুটি 50,000 মান দিলে ভাল হয় আমাৰ দৌৰি দিনটো কষ্ট কৰিব লাগিব 50 ভাল পাব তোক 50 নাথাকে তোক 20% দিমেই কি 50 কথা কয় 50 ৰ'ব এমাউণ্টটো মই নৰো দিবিয়া মই বাহিৰত টিকটক কৰগে টিকটক তেতিয়া নালগি চৰকাৰী চাকৰি টিকটক চৰকাৰী নহয় সেইটো গম পাইছা না নাই টিকটক কৰগে তো কথাটো বাহিৰত অলপ ভাবি আমাৰ আৰু এটা আছে তাক মাতি বেয়াৰ মাতি কিনে তাৰ সি কিমান দে পইচাটো আমি সুধি লওঁ তাৰে তই মাতিম যা 20 মান দিলি নহয় না
বেছি কিমানতে চাই লওঁচোন তাৰে পিছত হ'ব কথাটো যা তে মই তেলতে আছি অঁ অলপ দেৰিকে আহিম অঁ তই যা হে যা চাহ খাই আহিছোঁ অঁ যা তই চাহ খাই দিবি বাহিৰত খালি পইচাটো ভাবি অলপ বেছিকৈ ভাবি যা। দ্বিতীয় নাংগে আমি চাহ নাখাঙে আমাৰ পইচা পালি হ'ল আমি চাব এইবাৰ শেষ মাতিব লাগিল দিলীপ চব যে আছা ছাৰ আছোঁ যা আছোঁ ৰ'ব কেনাই বা হৈ আৰু ছাৰ নমস্কাৰ অঁ চাহ ছাৰ সি অঁ হ'ব তোৰ এনেও মংগল হ'ব চাকৰিটো মোকে দিব অঁ তোক মই কথাটো ভাবি চাম দেচোন হ'ব দেচোন এইগিলা প্ৰশ্ন চাহ দিব মোকে দিব তোক দিয়ক কি কৈছে ছাৰ এৰ ঘৰ মই বুল্লু তো তাত পাওঁ ছাৰ মোৰ ঘৰ বুল্লুত নহয় মাছখত হ'ব তোৰ ঘৰ য'তে হৈ থাকে আৰু এইগিলা ৰহ মূৰত কি এইগিলা মাৰি আছে ছাৰ ক'ত ছাৰ ৰক্ত ঘৰত কিবা দৰাক চৰাক দি থৈ দিছিল নেকি নাই, নাই, নাই। দৰাক চৰাক চিঙি গুচি আহিছে নাই নতুন ষ্টাইল দে হ'ব সেইগিলা হ'ব নতুন ষ্টাইল পুৰণা ষ্টাইল বাদ দি তোৰ ঘৰ ক'তো বাদ দি এইগিলা ৰক্তৰ নামটো কি আই মোৰ নামটো চাওঁ চাওঁ হয়তো এই বহি চাবা বাদ দি হ'ব নাই, তোৰ ছাৰ। নাম চাম এইগিলা যি হৈ থাকা তই পাইছা না পাবজি খেলে খেলে মাথাটো পাতলা হৈ গৈছে পাতলা হৈ গৈছি সেইগিলা হ'ব বাৰু এক প্ৰশ্ন কেইটা সুধিব লাগিলে আৰু আৰম্ভ কৰ ছাৰ প্ৰশ্ন এতিয়া কওক ধৰ কৈছোঁ হাল্লাকে কৰি থাকা হয় তই চাই থাকা তই মানুহটোই দিনটোত কেতিয়া হাগানো ছাৰ মোৰ চিখৰ খালি হাগা লাগে শিখৰ খালি বাপা ও কি গুণা এগিলা চলি ৰায় আমি ভাত খালি আমাৰ হাগা লাগে আৰু বোলে শিখৰ খালি হাগা লাগে ছাৰ মোৰ নাখলে হাগাই নলে অঁ বঢ়িয়া ভাল কাম কৰিছে তই আৰু ৰ তোক মই এটা ফকৰা যোজনা না দিম তই উত্তৰটো দিবি ছাৰ কওক যি বুঢ়া বাঢ়ে তাৰ দুপাৰতে চিন ছাৰ বুঢ়া নহয় নেকি মূলা হৈ দে কিবা এটা বা এইগিলা আমাক ছাৰ। পইচাই লাগে ছাৰ আজিকালি অসমৰ মানুহবিলাক খাব নাপোৱা চুৰ কৰিয়ে খায় ডাঙৰে হ'বা না দে বস্তু ডাঙৰে বানে দে অঁ সেই তই খেচেৰাতে খায় পাৰবি তই তোৰ কিন্তু ভৱিষ্যত আছে তই চাকৰিটো পাম না চাকৰি পাবি ৰ এইগিলা প্ৰশ্ন সুধি থাকি লাভ নাই আমি পইচা কওঁ এই ৰ তই পইচা কিমানমান দিবিনো ছাৰ পইচাটো বাদ দিয়ক আগে চেলাৰী কিমান দিব চেলাৰী আমাৰ চাকৰিটো হেল্থৰ চাকৰি আমাৰ যি মেডিকেলত বুঢ়া মানুহগিলা যি হাগি চাগিনে কানিগিলা থাকে নে আৰু এই ছাৰ এলা কাম কৰিম দিয়ক আগে এইগিলা- 25,000 না চেলাৰী পঁচিছ কি 25,000 কথা কয় বাপে এটা ঘৰৰ পৰা দিব নেকি 25,000 মাটি বিক্ৰী কৰি আমি দিব লাগিব গম পাই চেলাৰী বেছি নহয় 10-12 মান পাবি তই 10-12 ছাৰ হ'ব দিয়ক 10-12 পালেই হ'ব এনে লাগব। ঘৰত বেকাৰ থকাতকৈ তই এতিয়া পইচাটো কিমান দিবি আমাক মই আপুনি কওকচোন কিমান লাগে আমাকতো 50 মান লাগে আগত তোক আমি 50 মানৰ কথা কৈছোঁ সি বোলে ভাবিব অলপ বাহিৰত তই অ কিমান নাই দিবি? সি মোক বাহিৰত যাই পেলাই কৈছে সি বোলে 20 দে মই অলপ বাঢ়ি দিম দিয়ক 25 মান দিম 25 মান দিবি 25 মান দিম। তেতিয়াহ'লে তোৰ চাকৰিটো ফিক্স কৰিব লাগিব আৰু ছাৰ হ'ব দিয়ক মোকে দিয়ক চাকৰিটো তেতিয়াহ'লে পইচাটো লৈ আহিবি যা ছাৰ হ'ব দিয়ক পইচা লৈ আহিবি আৰু চাকৰি তোক পাই ছাৰ যাবি কেতিয়া আহিম আৰু তই পৰহি মানে আহিবি পইচা চইচা লৈ আহিবি গণি লৈ আহিবি আমি পইচা তোৰ লৈ কাগজখিনি ঠিক ঠাক কিবা কৰোঁ লাগো না কাগজ টাগজ আৰু কাগজ তোৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন দিবি না মেট্ৰিক পাছ কৰিছে না কৰা নাই ছাৰ এই হ'ব দিয়ক মিলাই দিম দিয়ক অঁ যা তেতিয়াহ'লে কামবোৰ ছাৰ দেউতাকৰ নাম কি অঁ দেউতাৰে নাম সুধে অঁ দেউতাৰে এই নাম দিবি। দেউতা মই পাবি দে বাবু দেউতা পাবি দিলে অঁ দে হ'ব দে তই যা তেতিয়াহ'লে পইচা চইচা ৰেডি কৰিবি ছাৰ তাৰ হ'ব। চাকৰিটো দিম দে আমি বেলেগক নাথাকিম ছাৰ হ'ব যাওঁ দে অঁ যা আকৌ এটাক মিলালো দে কিবাকে 50% লাভ 50% 5,000 টাকাৰ 1 টকা ওপৰত নাহি 25,000 20,000 মোৰ চাকৰি নকৰি তই নকৰা যদি বাদ দি তই বাদ দি পইচা পাইছো না চাৰ বাদ দি এই, হ'ব, কৰোৱে মই। হ'ব দে মই মিলাই দিম দে কিবা এটা হ'ব দে এইগিলা হাল্লা কৰিবা নালাগে। মোক অঁ, 50% লাভ এতিয়া বাপু এটা পালো পালো হ'ব দে ই 50,000 দিব 50 দিব যা বাহিৰে কি লিতে কি দিব 25,000 দিব বুলি কৈছি খুচি দিব অঁ, 50% 12,500 মোৰ হ'ব দেচোন যা যাওঁ যোৱাৰ ব্লক চাহ কাপ খাব নাকি চাহ খাবি যাও পইচাটো দেখ যাও কে যাও পইচা দেখ যাও টকা হে। অ' খাবি যাও পইচা দেখ যাও 5 নিও নাই জোৰ তেতিয়াহ'লে যাও এইগিলা লো হাই হাই ফেৰেন ফ্ৰেণ্ডছ ফেৰেন নহয় কি ফ্ৰেণ্ড অ' হ'ব দে কি কথা কৈ থাকা কি কথা কৈ থাকা দে দেখছি। বাকী কিন্তু ক'ব এই লাগে দে এতিয়া। তাড়াতাড়ি কওঁ অ' যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাকী আৰু কিন্তু ঘণ্টাটো দিন আছে টিপি দিব লাইকে কৰিব কমেণ্টটো কৰিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে যিমান পাৰে তেতিয়াহে আমি অলপ আগে যাব পাৰিম আৰু ভিডিঅ'গিলা দি থাকিব পাৰিম দিয়ক তে ধন্যবাদ ধন্যবাদ জয় অসম